মই যলৈকে যাওঁ প্ৰতিদিনৰ সাংবাদিকসকলে 5 দিন ধৰি মই যতে যাওঁ সমাজত বেলেগ প্ৰগ্ৰেমত গৈছো গভৰ্ণমেণ্ট প্ৰগ্ৰেমত গৈছো পাৰ্টি প্ৰগ্ৰেমত অকল সেইটোৱে সোধে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় মানে মই কি বুলি কম জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল মোৰ কাণত এই মুহূৰ্তত সেইটো বাজি আছে মই নকওঁ সেই শব্দটো কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই জয়ন্ত মল্লে বেংগলী জানে হিন্দী জানে সি ইংলিছো ক'ব নাজানে সি এটা গুৰু আছিলে সি মোতকে 1 বছৰ সৰু বি বৰুৱা অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই জয়ন্ত কিন্তু এইটো তই বেয়া কৈছ দেই তুমি বেয়া কৰিছা এইটো কিন্তু একদম গো মাতাৰ পৰা 50 লাখ খাবলৈ গো মাতাৰ গাখীৰ তুমি মনত ৰাখি লোৱা গো মাতাৰ গাখীৰ যেনেকৈ মানে তোমালোকৰ কাৰণে হিন্দু ৰাজনৈতিক হিন্দু ভক্তবিলাকৰ কাৰণে তোমালোকৰ কাৰণে খুব জৰুৰী আমাৰ কাৰণে মাতৃ দুগ্ধ তেনেকুৱা ধৰণৰ মানে আমাৰ পবিত্ৰ বস্তু আমি মাতৃ দুগ্ধক লৈতো পৃথিৱীৰ কোনো সন্তানে কেতিয়াও কথা ভাবিব নোৱাৰে আৰু গো মাতাৰ দুগ্ধক লৈ যে তোমালোকে 50 লাখ টকা খাব খুজিছা তুমি হজম কৰিব পাৰিবা নিজে উকালিয়াই দিবা কিন্তু জয়ন্ত মল্ল উকালি আহি যাব নিজে কি হৈ যাব আৰু তোমালোকেতো ভগৱানকো বিশ্বাস কৰা ভাই বহুতকে ভগৱানৰ নামতে 24 ঘণ্টা কৰি থাকা গতিকে ভগৱানে তোমালোকক কিন্তু ভাল নকৰিব সোনকালে 50 লাখ টকা ঘূৰাই দিয়া সবৰ সন্মুখত সেৱা কৰি ক্ষমা খোজা আৰু অতি সোনকালে মই ভাবোঁ যে কামাখ্যা মন্দিৰলৈ গৈ অতি সোনকালে জয়ন্ত মল্ল বৰুৱাই পাপ স্বীকাৰ কৰি পুণ্য হৈ আহক নহ'লে মন্ত্ৰীসভাৰ পৰা তেওঁ কিন্তু সোনকালে মন্ত্ৰিত্ব যোৱাটো